হেল্ল' গাইজ, কি খবৰ? সকলোৱে নিশ্চয় ভাল আৰু মোৰ ভাল পাবা। মই বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনাবলৈ আহিছোঁ। মই ব্লগ এটা বনাইছোঁ। আজি দেখুৱাবলৈ গৈছোঁ সদায় আপোনালোকক কিবা কিবি বেলেগ দেখুৱাই গৈছোঁ। আজি দেখুৱাম মিষ্টাৰ ৰাজুৱে ভিডিঅ' কিবা শ্বুটিং চলাই আছে পিছফালে। তাকে দেখুৱাম কেনেকৈ ভিডিঅ'বিলাক শ্বুটিং কৰে। মিষ্টাৰ ৰাজুৱে এইটো ভিডিঅ' বনাই আছে। আমাৰ লগত উত্তম আছে, উত্তম কেমেৰাত আছে, কেমেৰা কৰি আছে, ভিডিঅ' বনাই আছে। এইটো মিষ্টাৰ ৰাজু পূৰা ভিডিঅ' শ্বুটিঙত লাগি আছে ভাই। লাগি আছে, লাগা ৰ'ষ্টিং ভিডিঅ' বনাই আছে। সি ভিডিঅ' আপলোড কৰিব, সকলোৱে চাব আশা কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো চাব সকলোৱে। বহুত দিনৰ মই ভিডিঅ' দিছোঁ। ভিডিঅ' দিয়া হ'লে কিবা কিবি কামত অকণমান ব্যস্ত হৈ আছিলোঁ। সেইকাৰণে ভিডিঅ' বনাবলৈ সময় হোৱা নাছিলে। সেইটো কাৰণে আজি মই ভিডিঅ' এটাকে বোলো এইটোকে বনাওঁ। ভিডিঅ' বনোৱা নাইকিয়া হৈছে, এইটোকে বনাইছোঁ। বাৰু শ্বুটিংকৈ অকণমান দেখুৱাই দিওঁ, অকণমান চাই দিয়ক। অলপ ভালকৈ কৰা, তেতিয়া ভাল হ'ব, বেছি ভাল হ'ব। অলপ ভালকৈ কৰা আৰু অলপ হেৰি হৈছে কিবা কিবা ৰিয়েল লগা নহয় নাই? অকণমান একদম ডাইৰেক্ট কথা কৈ দে আৰু চশমা বেলেগ পিন্ধিছে ৰাজুৱে। এইটো স্ক্ৰিপ্ট লিখি লৈছে, ইয়াত এইবোৰ স্ক্ৰিপ্ট লিখি লৈছে। তাৰ চাৰ্ট এটা কিনি দি আছে। কেমেৰামেন এইটো আমাৰ উত্তম লাগি আছে। এইটো মোবাইল অপেন হৈ আছে, কেমেৰা একদম। ভাবি আমনি লাগি গৈছে। স্ক্ৰিপ্ট ভাবি আছোঁ, ইমানেই স্ক্ৰিপ্ট ভাবিছোঁ তো উপায় নাইকিয়া হৈছে। স্ক্ৰিপ্ট ভাবি আছোঁ কাৰণে বহি দিছোঁ, উপায় নাই আৰু। বন্ধুসকল, আমি স্ক্ৰিপ্ট ভাবিছোঁ নহয় বহি চহি লৈ লৈছোঁ কিন্তু নিমিলিছে। এতিয়া মিষ্টাৰ ৰাজু ৰোষ্ট কৰি আছে, ৰোষ্টিং ভিডিঅ' বনাইছে, কিন্তু এতিয়া স্ক্ৰিপ্ট লিখি আছোঁ নিমিলিছে আৰু। সেইকাৰণে মই বহি লৈ জেগাটা লৈ ভাবি আছোঁ, কিন্তু নিমিলে। আজি নহ'ব কাৰণে কি হেৰি কৰি শ্বুটিং কৰি মোৰ ভাগৰ আছে কৰিবলৈ। ইয়াক কৰিয়ে হোৱা নাই। 10টা বজাৰ পৰা লাগিছে। ইয়াক শেষে নহয় এতিয়া আকৌ মোৰ কৰিবলৈ আছে, সন্ধিয়া লাগি যাব আজি। আমাৰ মিষ্টাৰ ৰাজু মাকে চাহ দিছে, আমাক চাহ দিছে। বহুত ভাগৰ লাগিছে। এইফালেতো কেমেৰা ফিটিং হৈ আছে। মোৰ আজি লগতে আমি দুটাই ভিডিঅ' বনালে লগতে বনাওঁ, ওচৰা-ওচৰিকে বনাওঁ, অলপ জেগাটো চেঞ্জ কৰোঁ আৰু লগতে বনাওঁ। এইটো মাইক চাইক ফিটিং কৰি থোৱা আছে। ইফালে আকৌ আমাৰ দয়াভাইৰ এটা ভিডিঅ' লগাই লৈছোঁ, তেতিয়াহে আমি পাৰিছোঁ। দয়াভাইৰ পৰা অকণমান কিবা এটা কৰিবলগীয়া হৈছে আৰু ভিডিঅ'টো কপি নহয় আকৌ দে। আমি তেনেকৈ স্ক্ৰিপ্ট লিখি লৈছোঁ। স্ক্ৰিপ্ট চাব দে, ভিডিঅ'টো আহি আছে। কাইলৈ আবেলি সময়ত আমি স্ক্ৰিপ্ট আছে। এইবাৰ কিবা কিবি স্ক্ৰিপ্ট লিখিছোঁ, এতিয়া নকওঁ। ভিডিঅ'টো চালে গম পাব স্ক্ৰিপ্ট লিখি থোৱা আছে। ধুনীয়াকৈ লিখি আছে। তোমাকে ভিডিঅ' আহি আছে, চাই থাকক, ভিডিঅ'টো শেষলৈকে চাই থাকক, কিবা এটা ভাল লাগিব। তোমালোক সকলোৱে আমাৰ ভিডিঅ'বিলাক চাই মৰম দিছে, ভাল লাগিছে আৰু পুৰা আগুৱাই যোৱাত সহায় কৰিবা। মই চশমাটো পিন্ধি লওঁ। ছাবস্ক্ৰাইবটো মেইন। ছাবস্ক্ৰাইব মেইন দেই, ছাবস্ক্ৰাইব নহ'লে নহয়। ফাইনেলি আমাৰ নতুন ভিডিঅ' এটা আপলোড হ'বই আৰু আপোনালোক সকলোৱে গৈ চাবগৈ। মিষ্টাৰ ৰাজু এণ্ড বিন্দাছ কি আছিলে বিষ্ণুজেন এই দুইটা চেনেলে চাব, তো পুৰা ছাপোৰ্ট কৰিব। পুৰা ছাবস্ক্ৰাইবটো মেইন। আজিকালি মানুহে শ্বেয়াৰ নকৰে, পুৰা শ্বেয়াৰটো মাৰি দিব। শ্বেয়াৰটো মাৰিব লাগিব। বাই লাভ ইউ অল। কেমেৰাৰ পাছত উত্তমে পুৰা চাহ খাই আছে দেই। ই লাষ্ট কৈছে হাফ পেণ্ট আছে দেই। হাফ পেণ্ট কি কথা আছে? মই হাফ পেণ্ট পিন্ধি আছোঁ, হাফ পেণ্ট পিন্ধি আছোঁ, কি কথা আছে? হাফ পেণ্ট ৰ'বা, মই চাহ এটা খাই লওঁ, তাৰপিছত আকৌ আৰম্ভ কৰিম। ইয়াৰ আমাৰ চাহ দিয়া আছে। তাৰ লগত এইটো কি বস্তু চিনি পাইছা? बाय बाय टाटा गुड बाय गया গুড় নহয় গু
আমাৰ এতিয়া ভিডিঅ' শ্বুট কৰা শেষ হৈ গ'ল এইফালে আমাৰ একদম মিষ্টাৰ ৰাজু বহি আছে সেইটো আমাৰ উত্তম বহি আছে মানে থিয় হৈ আছে কি এতিয়া ভিডিঅ' বনাই শেষ হ'ল আমি এডিটিং চিডিং কৰি ভিডিঅ'টো দিম সকলোৱে ভিডিঅ' চাবা বুলি আশা ৰাখিলোঁ আমাৰ মিষ্টাৰ ৰাজু চেনেলটো সকলোৱে গম পায় মিষ্টাৰ ৰাজু এইচএনি বুলি আছে আৰু মোৰতো বিষ্ণুজ্যোতি সকলোৱে গম পোৱা আৰু ভিডিঅ'টো সকলোৱে চাবা ৰষ্টিং ভিডিঅ'টো চাবা ব্লগ ভিডিঅ'টো চাবা বুলি আশা ৰাখিলে তেন্তে আজিলৈ বাই বাই টাটা বাই বাই ভিডিঅ'টো চাবা বুলি আশা ৰাখিলোঁ বাই